Hello everyone, welcome back to my channel Mamoni's wardrobe. আজি মই একো নিশিকাও আজি মই আপোনালোকৰ লগত মোৰ এক ভাল লগা মুহূৰ্ত শেয়াৰ কৰিম হেয়া হৈছে ৰাষ্ট্ৰীয় বঁটা হয় এইবাৰ মই লাভ কৰিছো ইণ্ডিয়ান আইকনিক নেশ্যনেল এৱাৰ্ড 2020 হসাই এই অনুভৱটো মানে প্ৰকাশ কৰিব নোৱাৰা সেইকাৰণে মই ভাবিলো আপোনালোকৰ লগত এই অনুভৱটো শেয়াৰ কৰো আৰু এতিয়া মই উলাই ৰেডি হৈ গৈ আছো গুৱাহাটী প্ৰেছ ক্লাবলৈ য'ত এই অনুষ্ঠানটি পতা হৈছে ভিডিওটো আপোনালোকে হেকলৈকে চাব কোন অনুষ্ঠানটিত কোন গণমান্য ব্যক্তিসকল আহিছে আৰু কোন অৰ্গানাইজেচনে এই বঁটাটি প্ৰদান কৰিছে আশা কৰো আপোনালোকক ভাল লাগিব তেনেহলে বলক এতিয়া যাও এয়া আছিল আমাৰ গ্ৰ্যান্ড ইভেন্ট ইনভিটেশন কাৰ্ড আৰু মই লাভ কৰিছিলো ইণ্ডিয়ান আইকন নেশ্যনেল এৱাৰ্ড আৰু এই অনুষ্ঠানটি হৈছিল গুৱাহাটী প্ৰেছ ক্লাবত এই অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে আছিল জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ ছাৰ আৰু বহু গণমান্য ব্যক্তিসকল আৰু এই অনুষ্ঠানটিত সৰ্বমুঠ 45 গৰাকী বহু গণমান্য ব্যক্তিলৈ বিভিন্ন কেটেগৰী এৱাৰ্ড প্ৰদান কৰা হৈছিল নাৰী শক্তি ইণ্ডিয়ান আইকন আৰু এক্সিলেন্সি এৱাৰ্ডৰে আৰু ইমান ধুনীয়া এক প্লেটফৰ্ম দিয়াৰ বাবে মই নাৰী শক্তি অসম আৰু মহিলা সুৰক্ষা সংগঠনৰ সকলো কৰ্মকৰ্তাসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিলো আগলৈও যাতে আপোনালোকে এনেকুৱা অনুষ্ঠান পাতি গৈ থাকে তাৰে কামনা কৰিলো আৰু আমাৰ এই অনুষ্ঠানটিৰ মুখ্য পৰিচালক সভানেত্ৰী ডক্টৰ নম্ৰতা শৰ্মা বালৈ মোৰ আন্তৰিক অভিনন্দন আৰু ধন্যবাদ থাকিল মোক ইমান ধুনীয়া এক বঁটাৰে প্ৰেৰণা প্ৰদান কৰাৰ বাবে Mamoni Sinha লাভ কৰিছে এই বিশেষ বঁটা ৰাষ্ট্ৰীয় মহিলা সুৰক্ষা মঞ্চ নাৰী শক্তি অসমৰ যুটীয়া এই অনুষ্ঠানত ফেশ্বন ডিজাইনাৰ গৰাকীয়ে লাভ কৰিছে এই বিশেষ বঁটা Mamoni Sinহাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তেখেতলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ মুখ্য পৰিচালক সভানেত্ৰী ডক্টৰ নম্ৰতা শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ ছাৰলৈ অশেষ ধন্যবাদ আৰু বঁটাপ্ৰাপ্ত 45 গৰাকী গণমান্য ব্যক্তিসকললৈ অশেষ অভিনন্দন থাকিল আৰু আমাৰ এই অনুষ্ঠানটি বিভিন্ন বাতৰি কাকত আৰু সংবাদ মাধ্যমেৰে প্ৰচাৰ কৰি আমাক ইমান ধুনীয়া প্লেটফৰ্ম দিয়াৰ বাবে নাৰী শক্তি সংগঠনৰ সকলো কৰ্মকৰ্তাসকললৈ ধন্যবাদ জ্ঞাপন কৰিলো আৰু এয়া অকল মোৰ কাৰণে বঁটাই নহয় এয়া এক প্ৰেৰণা যাতে মই জীৱনত আৰু দূৰ বাট আগুৱাই যাব পাৰো আৰু ইয়াৰ বাবে মই ডক্টৰ নম্ৰতা শৰ্মা বাক বিশেষ ধন্যবাদ জনাম এই অনুষ্ঠানটিত মই হেকলৈ থাকিব পৰা নাছিলো আৰু মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাবলৈ ৰৈ গৈছিলে সো এই ভিডিওটোৰ জৰিয়তে মই নাৰী শক্তি অসম আৰু মহিলা সুৰক্ষা সংগঠনৰ সকলো কৰ্মকৰ্তা ব্যক্তিসকলক আৰু বিশেষকৈ নম্ৰতা বাইদেউ ইমান ধুনীয়া এক এৱাৰ্ডৰে আমাক সন্মানিত কৰিছে মই ভাবো অসমত এটোৰ অভাৱ আছিল আৰু নাৰী শক্তি অসমে এই অভাৱটো পূৰ কৰিছে এয়া অকল আমাৰ কাৰণে বঁটাই নহয় এয়া হৈছে এক অনুপ্ৰেৰণা যাতে জীৱনত আমি আৰু দূৰ বাট আগুৱাই যাব পাৰো মই ভাবো এই প্ৰেৰণা আমাৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় যিসকল নতুন ব্যক্তিসকলে নতুন উঠিছে এতিয়া কাম কৰিবলৈ ওলাইছে এক প্ৰেৰণাৰ অভাৱ অনুভৱ কৰে আৰু নাৰী শক্তি অসমে ইমান ধুনীয়া এটা এৱাৰ্ডৰ জৰিয়তে সেই ব্যক্তিসকলক অনুপ্ৰেৰণা জনাইছে মই ভাবো আমাৰ অসমখন উন্নত হ'বলৈ আৰু বেছি সময় নাই সো নাৰী শক্তি সংগঠনক ধন্যবাদ জনালো শেষত মোৰ লগতে আন 45 গৰাকী টোটেল 45 গৰাকী গণমান্য ব্যক্তিসকলে এই বঁটা বিভিন্ন ক্ষেত্ৰত লাভ কৰিছিল নাৰী শক্তি এক্সিলেন্সি এৱাৰ্ড বিভিন্ন কেটেগৰী লাভ কৰিছে আপোনালোক সকলোলৈ বিশেষ ধন্যবাদ থাকিল আৰু শেষত মই নাৰী শক্তিৰ দীৰ্ঘায়ু কামনা কৰিলো আপোনালোকে যাতে এনেকুৱা অনুষ্ঠান আগলৈও কৰি যায় আৰু আপোনালোকৰ জৰিয়তে যাতে অনুপ্ৰাণিত হৈ বহুতো লোক আগবাঢ়ি আহে মই ভাবো যে সকলো শিক্ষিত হ'লে আমাৰ সমাজখন শিক্ষিত হ'ব আৰু আমাৰ সমাজখন শিক্ষিত হ'লে আমাৰ অসমখন বহু দূৰ আগুৱাই যাব বুলি মই ভাবো তাৰ বাবে মই নাৰী শক্তি অসমৰ সকলো সদস্য আৰু আকৌ এবাৰ নম্ৰতা বাইদেউলৈ অশেষ